মোৰ দৰকাৰ নাই। সার্টিফিকেট দেখাব পারবি? সার্টিফিকেট তুই কিয় দেখাম? তই কোন হয়? তই কোন? বাঘ না তলোয়ার নাকি? আর তই ওয়ার্নিং কামাল দেওয়া মুখ আজাহারি কোন? তই কামাল ওয়ার্নিং আজাহারি দেওয়া মুখ খালি কোন হয়? কোকরাঝার কোন যাব লাগে? গোসাইগাঁও যাব লাগে? কোন যাব লাগে? আহ, তুলসী বিল যাব লাগে? কোন যাব লাগে কোকরাঝার ক? কোকৰাঝাৰত দেখা খালি মেইন। আচ্ছা আচ্ছা আচ্ছা, এই ভিডিঅ' এইবিলাক পাই আছিলো আপোনালোকৰ। হয়। আপোনাৰ একচুৱেলি এড্ৰেছটো ক'ত? ঘৰ ক'ত দাদা আপোনাৰ? মোৰ এনেই ঘৰটো মঙলদৈ। মংগলদৈ। হয়। মংগলদৈ আমাৰ এইটো এই দৰং ডিষ্ট্ৰিক্ট নেকি? দৰং ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্ট। আপুনি কি কৰে একচুৱেলি? মই একচুৱেলি ধৰ্মীয় লাইনৰ মানুহ আচলতে। ধৰ্মীয় লাইনৰ? ধৰ্মৰ কামখিনি কৰো আৰু। আচ্ছা আচ্ছা, ভাল। কিমান বছৰ ধৰি কিনে কৰি আছে? হ'ল 12 বছৰমান হ'ল। বহুত বছৰে হ'ল। আপোনাৰ সম্পূৰ্ণ গুড নেমটো? মোৰ নামটো মকিবুৰ ৰহমান। মহকিমুৰ ৰহমান। আপুনিতো আল্টিমেটলি ইছলামৰ কিবাটোৱে কিবা কৰে ন? কি ক'লে? ধৰ্মটোৱে প্ৰচাৰ কৰি আছে। বুজি পোৱা নাই। আপোনালোকৰ ইছলাম ধৰ্মটোৱে প্ৰচাৰ কৰি আছে ন? হয় হয় হয়। কিন্তু আপোনাৰ এটা মই ভিডিঅ' এটা পালো, কি হয়, কয় কওকচোন। আপুনি কিন্তু আমাৰ হিন্দু ধৰ্মৰ লৈ কিনে কিন্তু পুৰা তুচ্ছ তাচ্ছিল্য কৰিছে। আজিৰ তাৰিখতে মোৰ এনেকুৱা কোনো ভিডিঅ' নাই। মই আপোনাক এইটো শ্বেয়াৰ কৰি দিব পাৰো, কিন্তু এইটো উচিত হোৱা নাই। দিবচোন বাৰু, যদি কিবা ভুল হৈছে এইটো এই মই শুধৰাই ল'ম বাৰু। গৰু যদি মা হয়, ছাগল আম্মা, অমুক তমুক হেন তেন, সাজ পাৰ কি। এইটো বিষয় মানে আপুনি পুৰা ভিডিঅ'টো চালে চাগে গম পাব। তাৰমানে যেতিয়া সত্যৰঞ্জন বৰা ডাঙৰীয়া মানে কৈছিলে যে মহম্মদৰ চৰিত্ৰ বেয়া আৰু কিবা কিবি তেওঁ কিতাপৰ ভিতৰত লিখিছে, তেওঁৰ উত্তৰটোহে দিয়া হৈছে আচলতে। তেওঁৰ নামটো আছে আগে পিছে, চাগে আপোনাক কোনোবা ভিডিঅ'টো কাটি ফালে দিছে চাগে। চাওক আপুনি মই কোনো ধৰ্মৰ এগেইনষ্টত নহয়। কিমান এডুকেটেড মই নাজানো। এই আৰু এটা কি নাম আছিল যে আপোনালোকৰ ইছলাম ধৰ্মৰ ওপৰত যে এগেইনষ্টত যে মাত মাতিলে ৰিচেণ্টলি আপোনাৰ লগত যে টক শ্ব' কৰিলে, কি নাম আছিল? আজাহাৰী না আনজাৰী? কামাল আনজাৰী নেকি? হয়। এইবিলাক হৈছে নিজৰ ধৰ্মক লৈ কিনে নিজে উল্টা পাল্টা বকে। এইটো আমাৰ ক'ব লগা একো নাই, নিজৰ ধৰ্ম লৈ নিজে উল্টা পাল্টা বকি আছা। এইটো সত্যতা কৰাই আছে, সত্যতাৰ ঘৰতে আছে বৰ্তমান। কিন্তু কথাটো হৈছে আমাৰ ধৰ্মক লৈ কিনে আপোনালোকে ক'ব নোৱাৰে, আৰু আমাৰ মানুহেও আপোনালোকক ধৰ্মক লৈ ক'ব নোৱাৰে। ধুনীয়া কথা কৈছে আপুনি। হয়, যদি কোনোবাই কয়, কিন্তু এইটো চবৰে ব্লাডত লাগে। চাপ'জ যেনেকা আপোনাৰ মা যদি আপোনাৰ মা হয়, মোৰ মা মোৰ মা, মোৰ মাক লৈ কিনে আমি লাগিলে দুখীয়াই হওক, মোৰ মা লাগিলে যিয়ে নহওক, মোৰ মাক লৈ কিনে আমি যদি দুখীয়া শ্ৰেণীৰে হওক, মোৰ মাক লৈ কিনে আপুনি যদি অলপমান হলেও বেয়া কয় ন, তাৰ ল'ৰাজন যদি নিকম্মাও হয়, নালায়ক হয়, তথাপিতো বেয়া লাগিব। হয় কি নহয়? ডেফিনেটলি লাগিব, কিয় নালাগিব। কথাটো হ'ল এইবিলাক নকৰ, নহলে বেয়া লাগে, আঘাত লাগে। আৰু আপোনালোকে চাপ'জ ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে, ভালকে দিয়ক, যাতে ছচাইটিৰ লৈ কিনে কোনো অসুবিধা নহয়। আৰু দুনিয়াখন দেখাই গমে পাইছে আপোনালোকে ইছলাম ধৰ্মক ৰিপ্ৰেজেন্ট কৰে, শান্তিৰ ধৰ্ম বুলি কয়, হয় না নহয়? কিন্তু কিমান শান্তিত, এতিয়া আপুনি নিজে জানে কিমান শান্তিত আছে আপোনালোকৰ ইছলাম ধৰ্মটো। আমি ক'ব নালাগে, আপোনালোকে নিজে নিজে এক্সাম্পল। এতিয়া আপুনি ক'ব বিচাৰি আছে কি মোক সেইটো কওক। কথাটো হৈছে মানে ৱাৰ্নিং টাইপৰে আৰু আপুনি যদি নেক্সট টাইম এইটো আমাৰ ধৰ্মৰ এগেইনষ্টত এনেকে কয়, সনাতন ধৰ্মৰ ওপৰত, মানে অল্টাৰনেটিভ আপোনাৰ ওপৰত একশ্যন লোৱা হ'ব। ঠিক আছে, অলৰেডিতো আপুনি গৈ আহিছে ন। আপোনাৰ কামখিনি আপুনি কৰক, আপুনি মোক ধমকি দিব নোৱাৰে। আপুনি কোনো জজ বা মেজিষ্ট্ৰেট নহয়। আপুনি ফাৰ্ষ্ট টাইমটো এইটো কথা। দুই নম্বৰ কথাটো হ'ল, নাই লিসেন টু মি, লিসেন টু মি, প্লিজ লিসেন টু মি। মোৰ কথাটো শুনি লওক আগত, তাৰপিছত আপোনাৰটো শুনি আছো। আপুনি মোক বুজাওতকৈ আগত সত্যক বুজাক, সত্যৰঞ্জন বৰাক বুজাই লওক। আপোনাৰ ধৰ্মৰ এগেইনষ্টত মই কিতাপ লেখা নাই। আমাৰ ধৰ্মৰ এগেইনষ্টত সত্যৰঞ্জন বৰা কিতাপ লিখিছে। আমাৰ নবীক চৰিত্ৰহীন বুলি কৈছে, বুজিলে? তাৰ উত্তৰহে দিয়া হৈছে। কোনোবা যদি আমাক এটেক কৰে, আমি উত্তৰ দেওয়াৰ গণতান্ত্ৰিক ৰাইট আমাৰ আছে। উত্তৰ দিয়ক, উত্তৰ দিয়াৰ ৰাইট আছে। আৰু মই আপোনাক কৈলো, আপুনি যিটো ভিডিঅ' চাইছে, আপুনি যিটো ভিডিঅ' চাইছে, সেইটো পুৰা ইউটিউবত চাই ল'ব আগত। আপুনি উত্তৰ দিব গৈ কিনে আমাৰ ধৰ্মক যে আপুনি উল্টা সিধাকে ছাগল গৰু এইবিলাক আপুনি বুজিয়ে নাপায়, আপুনি এতিয়া বুজিয়ে নাপায় কথাখিনি। মই কৈছো আপুনি পুৰা ভিডিঅ'টো চালে আপুনি গম পাব। আচ্ছা, আপুনি পুৰা ভিডিঅ'টো ইউটিউবত যাই চাই লওক।
কোনটো মেটাৰত কোৱা হৈছে। আচ্ছা আচ্ছা আপুনি পুৰা ভিডিঅ'টো ইউটিউবত যাই পেলাই আপুনি চাই ল'ব। আচ্ছা চোৱাৰ পিছত আপুনি ফোন কৰিব, মই আপোনাৰ ফোন ৰিচিভ কৰিম আৰু বহুত শান্তিপ্ৰিয় হিচাপত আপোনাৰ লগত 1 ঘণ্টা ঠিক কথা আছে, ক'লেও মই কথা ক'ম। আপোনাক মই দুটামান কথা কওঁ, আপুনি এনচাৰ দিয়ক। মই আনচাৰ দিয়াৰ দৰকাৰে নাই, আগতে আপুনি ভিডিঅ'খিনি চাই লওক। ঠিক আছে। আৰু যদি আনচাৰ কৰিব লগা আছে না, মস্তবাক লৈ সত্যৰঞ্জনৰ ঘৰত বহি আনচাৰ প্ৰশ্ন উত্তৰ আপোনালোকে কৰি থাকক। হেল্ল' আমি ডাঙৰীয়া, আপুনি আমি কাৰো শুনক, ধৰ্মৰ ওপৰত টাৰ্গেট নকৰো। আমাৰ ধৰ্ম এইটো শিকাইছে, বেলেগ ধৰ্মৰ ওপৰত টাৰ্গেট কৰিব নোৱাৰা। কিন্তু আমাৰ আপুনি কোৰাণে আপোনাৰ শিকাইছে। শুনক শুনক, আপুনি অকল আপুনিয়ে ক'ব নালাগে নহয়, মোকো ক'ব সুবিধা দিব লাগিব ন। আপুনি এটা কথা শুনক, কিন্তু আপুনি আপোনাৰ ধৰ্মৰ পাৰ্চনকো আপুনি ৰং গাইডেন্স দিব নোৱাৰে। উঠি অহা যুৱ প্ৰজন্মক আপুনি ৰং ট্ৰিটমেন্ট কৰিব নোৱাৰে আপুনি। সেইটো আৰম্ভ আপোনালোকে কৰিছে। জয় শ্ৰীৰাম কৈ মানুহক মাৰা, জয় শ্ৰীৰাম কৈ মানুহক পিটা আমি নকৰো। আল্লাহ আকবৰ কৈ কেতিয়াবা আমি হিন্দু মানুহক কোনো কাৰণত কোনো মানুহে পিটা নাই, বুজিলে। আৰম্ভ আপোনালোকেহে কৰিছে। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় শ্ৰীৰাম কোৱা, জয় শ্ৰীৰাম কোৱা। আৰে ভাই, জয় আচ্ছা শ্ৰীৰাম কওঁতে আমাৰ কি আপত্তি আছে? একো আপত্তি নাই আচ্ছা, ভাই। আপুনি যদি মোক জয় শ্ৰীৰাম ক'ব আপোনাৰ মতে দিয়ে, মানে আপোনাৰ কথা মতে মানে যিমান মানে উল্টা পাল্টা কাম বিলাক আমাৰ মানুহ বিলাকে কৰি আছে নেকি? আপোনালোকৰ মানুহ বিলাকে নহয়। হিন্দু ধৰ্মটো বহুত ভাল ধৰ্ম। হিন্দু ধৰ্ম বহুত ভাল ধৰ্ম। হিন্দু ধৰ্মৰ ভিতৰত লিখা আছে, ধৰ্মে পৰাভা দুষ্যা পৰম নামা। শুনক না, আপোনাৰ মুখৰ পৰা মোৰ ধৰ্মটো শুনিব বিচৰা নাই। ঠিক মই আছে। নিজেও আপুনি কিয় ষ্টাডি ফোন কৰোঁ। কৰিছে? আপোনাৰ কথা মই শুনিব বিচৰা নাই, কিয় ফোন মাৰে আপুনি? আপুনি শুনক আপোনাকতো কথাটো, মই ফোন মাৰা নাই, আপুনি কিয় মাৰে? ৱাই মই ৱাই ধৰ্মটো ৱাই কল মি? আপোনাৰ পৰা মই ধৰ্মটো জানিব বিচৰা নাই। আপুনি নাই, যে মোৰ ৱাই ধৰ্মৰ কল মি? বিষয়ে, ৱাই কল মি? আৰে আপুনি মোৰ ধৰ্মৰ বিষয়ে আপুনি বহুত ৱাই কিছু কল মি? কিছু হু আৰ ইউ? আপুনি কোন হয় ধৰ্মৰ বিষয়? আপুনি কি জানে ধৰ্মৰ বিষয়? আপুনি বেদ পঢ়িছে? বেদৰ বিষয়ে আপুনি কথা ক'ব পাৰিব? মই সংস্কৃত আপোনাৰ ভাষা পৰা আপুনি জানে? সংস্কৃতৰ বিষয়ে আপুনি জানে? ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদৰ বিষয়ে আপুনি জানে? আপুনি ধৰ্মটো আগত শিকি লওক। আপুনি মোক আপুনি ধৰ্ম যদি জ্ঞান নোৱাৰে, কিয় আপুনি দিছে? পণ্ডিত এটা লৈ মোৰ লগত বহাই দিব। আৰু কৈছে, আৰে আপোনাৰ কি কাম বন নাই নেকি? আপুনি অকল টক শ্ব' কৰি থাকিলে হ'ব নেকি? আৰে আপুনি বাবা, কি ধৰ্ম, তুমিহে ফোন মাৰিছা, মইতো তোমাক ফোন মাৰা নাই। তোমাৰহে কাম বন নাই, মইতো মই ব্যস্ত আছো। মই ক'ব বিচাৰিছো আপুনি আকৌ ক'ব কিয় বিচাৰি আছা? এনেকে, তোমাৰ কথাটো মই শুনিবই বিচৰা নাই। শুনিবই বিচাৰে, তোমাৰহে কাম নাই। তুমি ফোন মাৰি আছা মোক, মইতো তোমাক এদিনো ফোন মাৰা নাই। তুমি কোন? ঠিক মইতো আছে, মই বিচাৰিও আপোনাক যোৱা নাই তোমাক। দুটামান এই ধৰ্মৰ চেপ্টাৰটো ক্লজ কৰি কিনে আপোনাক মই 2-4টা কথা কৈ আছো। একো আপুনি শুনিব নালাগে। মই মুফতি ডিগ্ৰী ক্লিয়াৰ কৰিছো। মই ঘনাৰ গ্ৰেজুৱেট ডিগ্ৰী হওঁ। ক্লিয়াৰ কৰিছে, মই তাৰ মোৰ দৰকাৰ নাই। চাৰ্টিফিকেট দেখাব পাৰিবি? চাৰ্টিফিকেট তোক কিয় দেখাম? তই কোন হয়? তই কোন? বাঘ না তলোৱাৰ নে কি? আৰু তই ৱাৰ্ণিং কামাল দিয়া মোক আজাহাৰী কোন? তই ৱাৰ্ণিং দিয়া মোক কোন হয়? কোন কামাল তই মোক আজাহাৰী ৱাৰ্ণিং আপুনি দিবি? চাৰ্টিফিকেট কিয় বিচাৰিছিল তই দেখাবৰ কোন কাৰণে? হয় মোক ৱাৰ্ণিং দিবি? ধৰ্ম বুজিবা, ধৰ্ম বুজিবা। ধৰ্মৰ বিষয়ে জানা? ধৰ্ম কাক তোৰ কয়? ধৰ্ম শান্তিৰ ধৰ্ম বুলি কোৱা না। কিমান শান্তি আছে দুনিয়াৰ মানুহ চবে জানে। তই ধৰ্মৰ বিষয়ে বুজ নেকি? আপোনাৰ ধৰ্ম যিটো, আপোনাৰ ধৰ্ম আপুনি তহঁতে এটা কাম কৰ, মোস্তফা কামালক লৈ, সত্যৰঞ্জনক লৈ অসমখন ধ্বংস কৰ। সোণৰ অসমখন ধ্বংস কৰ তহঁতো। অসমত বুজিছা? চোৰ যাতে বদমাছ কোন হয়? চব আপোনাৰ ৰিলিজনৰ 99%। এইবিলাক ফাল্টু আজে বাজে কথা কোৱা বন্ধ কৰা। আপুনি নাই, কোৰ্টত গৈ কিনে কিমান ৰেপ এভিডেন্স চাব। হৈছে, কিমান এই 3 মাহত কিমান ৰেপ হৈছে, এইটো অলপ কৰি চোৱা। NCC ৰিপৰ্টটো চাই ল'বা। NCC ৰিপৰ্টটো চাই ল'বা মূৰ্খ। NCC ৰিপৰ্টটো চাই ল'বা। এই আপুনি কি ভাবে নেকি এই টুপি পিন্ধিলে, দাড়ি লগালে আৰু এইবিলাক এই আল্লাহ আৰে বাবা, আল্লাহ তুমি আল্লাহ কোন? তুমি কৰি থাকিলে পৰিচয় হয় দিয়া না। নেকি? মোৰ নাম মুফতি মকিবুৰ ৰহমান আজাহাৰী। মোৰ ঘৰ দৰং জিলাত, মঙ্গলদৈ সমষ্টিত। মোৰ আব্বাৰ নাম আবু বকৰ সিদ্দিক। তো মই এতিয়া মোৰ কি মাৰ কৰিম? নাম ফৰিদা বেগম। এড্ৰেছ কোৱা না তোমাৰ? তুমি কোন হয়? মই কি তুমি কৰিম ৱাৰ্ণিং তোমাৰ? দিয়াৰ কোন হয়? কোন হয় তুমি? তুমি ভগৱান নেকি? তুমি মোক ৱাৰ্ণিং দিবা? তুমি প্ৰাইম মিনিষ্টাৰ নেকি? তুমি মোক ৱাৰ্ণিং দিবা? কোন হয় তুমি? কি ৱাৰ্ণিং দিবা তুমি? আমাৰ ধৰ্মৰ বিষয়ে কি কিয় উলট ৱাৰ্ণিং পালট দিবা বকিছে? তুমি? কি ৱাৰ্ণিং দিবা? তুমি মোৰ নামত কেছ কৰা। তুমি মোৰ নামত আৰে কেছ কৰা যদি হিম্মত আছে, তোমাৰ কোৰ্টত আলোচনা হ'ব। আপোনাৰতো কাম কৰ্ম নাই, অকল টক শ্ব' আৰে বাবা, ধৰ্ম ধমকি ধৰ্ম দিয়া তুমি কোন হয়? কাম কৰ্ম কৰা। ইমান মাইকী মানুহ নামটো কোৱাৰ কাৰণে ভয় কৰি আছা, হা? এড্ৰেছটো দিয়াৰ কাৰণে কাম ভয় কৰি কৰ্ম আছা। কৰা। হা? তুমি মোক শিকাব আহিছা ধৰ্মৰ বিষয়? তোমাৰ যিবিলাক পণ্ডিত আছে সেইবিলাকক লৈ আহিবা মোক। ক'ত বহিবা? তাতে বহিম। আহিবা, তাতে বহিম। কোকৰাঝাৰত আহা কালি। কোকৰাঝাৰ ক'ত যাব লাগে? গোসাইগাঁও যাব লাগে? ক'ত যাব লাগে? তুলসী বিল যাব লাগে? ক'ত যাব লাগে? কোকৰাঝাৰ ক। কোকৰাঝাৰত আহা কালি, মেইন টাউনত আহিবা। কোকৰাঝাৰ ক'ত? টাউনত ক'ত? গৰাংবিলিত বহিবা, গৰাংবিলি। হ'ব হ'ব হ'ব, আহিবা হে? আহিবা ফাল্টু কালি। কথাকাৰ ফোন কৰিব আহিছা। সময় নাই, টাইম নাই, কাম নাই। তুমি কৰা জাগা পোৱা নাই। ৱাৰ্ণিং 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 মানে কি? কিহৰ ৱাৰ্ণিং দিয়া তুমি? বদমাচি কৰা জাগা পোৱা নাই, ৱাৰ্ণিং দি আছা? মুখৰতো কোনো